नैजिदाइन आगस्ट खालारखालि लखिमपुर जिल्लानि सिङाव थानाय सिमुलगुरि दखरा 2 नं धरमगुर गामिनि थरायना प्रिया स्वर्गियारि मुंनि सासे गोरिब नखरनि आखा-फाखा मोसानो गोरों फरायसुलिनि नखराव जोंनि लखिमपुरनिफ्राय प्राइम 24 हेडलाइन्सनि रादाब बुथुमगिरि बिथांमोना नुजाथियो आरो बिनानाव प्रिया स्वर्गियारिजों मोसानायनि सायाव मोनसे मोगा-मोगि लानाय जायो। दानिया फै लखिमपुरनिफ्राय रादाबगिरि उत्तम बसुमतारी आरो राजीव बसुमतारीया दैथायहरनाय नुथाय नायदोनि। नमस्कार, प्राइम 24 हेडलाइन्सर দৰ্শকসকলক স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ শিমলুগুৰি আঞ্চলিকৰ ধৰমগড় 2 নং ধৰমগড়ৰ এখন পিছপৰা অঞ্চলত আৰু পিছপৰা অঞ্চলতেই এগৰাকী প্ৰতিভাৱান ছাত্ৰীক আমি চিনাকি কৰি দিয়াৰ মানসেৰেই আমি ইয়াত উপস্থিত হৈছোঁ আৰু এই ছাত্ৰীগৰাকীৰ আজিলৈকে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই, তথাপিও তাইৰ সংগীত নৃত্যৰ জগতখনক জিনিবৰ বাবে দুৰ্বাৰ হেঁপাহ আৰু আহক আমি তাইৰ কিছু নৃত্যৰ দৃশ্যাংশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। তুমি কিমান বয়সৰ পৰা নৃত্যৰ লগত জড়িত হৈ আছিলা? কেতিয়াৰ পৰা তুমি নাচিবলৈ আৰম্ভ কৰিছিলা? মই খুব সৰুৰে পৰাই নৃত্য কৰোঁ। মই যেতিয়া ক্লাছ 2 বা 3 আছিলোঁ তেতিয়াৰ পৰাই মই নৃত্য কৰিছোঁ। হয়, তোমালোকৰ ঘৰত কিমানজন সদস্য আছে অলপ ক'বা নেকি? আমাৰ 4জন সদস্য, মা, দেউতা আৰু ভণ্টি এজন আছে। হয়, তোমাৰ দেউতাই কি কৰে? কিহৰ লগত জড়িত আছে? দেউতা তেনেকুৱা একো নকৰে, খেতি কৰে। দেউতা এজন কৃষক হয়। তাৰ বাহিৰেও ঘৰখন চলাবলৈ দেউতা এনেকৈ বেলেগত কাম কৰে, দিন হাজিৰা কৰি ঘৰখন চলায়। হয়, সেইকাৰণে চাগৈ তোমাৰ নৃত্যৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষা ল'ব পৰা অলপ অসুবিধা হয়, নহয় জানো? নিশ্চয়। 24 হেডলাইন্সৰ তৰফৰ পৰা তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিলা তুমি। এতিয়া তোমাৰ পৰিচয়টো দৰ্শকসকলৰ লগত দাঙি ধৰা। खुलुमबाय, आंनि मुङा थरायना प्रिया स्वर्गियारि। आंनि न'आ लखिमपुर डिस्ट्रिक्टनि 2 नं धरमगढ़ गामियाव। आं सिमलुगुरिनि शंकराचार्य एकाडेमियाव फार्स्ट इयाराव फरायगासिनो दङ। এতিয়া তুমি বড়ো নৃত্যৰ বাহিৰেও আৰু কি নৃত্য প্ৰদৰ্শন কৰিব জানা? মই বড়ো নৃত্যৰ বাহিৰে আৰু অসমীয়া আৰু হিন্দী নৃত্য প্ৰদৰ্শন কৰোঁ। আমাৰ প্ৰাইম 24 হেডলাইন্সৰ দৰ্শকসকলক তুমি অসমীয়া নৃত্য অলপ প্ৰদৰ্শন কৰি দেখাব নেকি? ঠিক আছে, মই এটা অসমীয়া নৃত্য প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। হয়, এই মঞ্চ অৰ্থাৎ এই অনুষ্ঠানটোৰ জৰিয়তে মই অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ যে প্ৰাইম 24 হেডলাইন্সৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যে অসমত বহুখিনি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী এতিয়াও আছে। এই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ দায়িত্ব আপোনালোকৰ আৰু আৰ্থিকভাৱে হওক বা প্ৰশিক্ষণৰ জৰিয়তে হওক আগুৱাই নিয়াৰ আপোনালোকৰ দায়িত্ব আৰু সকলোকে এই দায়িত্ব আপোনালোকক অৰ্পণ কৰি আজি আমাৰ প্ৰাইম 24 হেডলাইন্সৰ পৰা প্ৰিয়া স্বৰ্গীয়াৰীক আমাৰ পৰা বিদায় লৈছোঁ। আমাৰ প্ৰাইম 24 হেডলাইন্সৰ পৰা বিদায় মাৰিছোঁ। ধন্যবাদ।